ফাইনেলি বহুত প্লেন কৰাৰ পিছত এতিয়া আমি ওলাই আহিছোঁ মানে পুৰীৰ ৰাতিৰ মাৰ্কেট চাবলৈ। তো এতিয়া অটোখনত আহিলোঁ, মই অটোখনৰ ভাড়া 150 টকা ল'লে। এতিয়া আমি পুৰীৰ মাৰ্কেট অলপ চাম। তো ৰাতি ইয়াত বহুত ভিৰ হয়, মই দেখাই দিছোঁ। এইখন ইয়াৰ মাৰ্কেট দিওঁ, এইবোৰ হোটেল আছে। আৰু আমাৰ সন্মুখত সাগৰটো আছে দেই, এইফালে সাগৰটো আছে। সাগৰৰ পাৰতে মানে এটা বজাৰ বহে, তো বজাৰটো আমি সোমাই গৈছোঁ এতিয়া। সাগৰটো আছে মই দেখাম। এইফালে কাপোৰ, চিলভাৰৰ বস্তু এনেকুৱা মুখৰ ফ্ৰণ্টত হোটেলবিলাক আছে। এইখন হৈছে সাগৰ, ৰাতিৰ সাগৰ। তো মই ৰাতি সাগৰ কিনালৈকে লৈ গৈছোঁ আপোনালোক চবলৈকে চাব। মই দিনত কাইলৈ ভালকৈ দেখাম। আৰু এই সাগৰ ঢৌ, চক ববু কবি গৈছে। জোতা পিন্ধি নাযাব আগৰ মানে তিয়াই দিলে পুৰা। সাগৰ আৰু এইফালে ব্ৰিজ চক আপোনাৰ এনেকুৱা মুখৰ ফ্ৰণ্টত হোটেলবিলাক আছে। আৰু পাৰতে মানে এটা বজাৰ বহে, তো বজাৰটো আমি সোমাই গৈছোঁ এতিয়া। এই সময়ত মানে বহুত ভিৰ হয় এই বজাৰত, মানে বিশ্বৰ কিনাৰত যিটো বজাৰ আছে বহুত বেছি ভিৰ হয়, বহুত ভিৰ আৰু বহুত বজাৰ লাগে ইয়াত। বিভিন্ন বস্তু ওলাইছে, মই দেখাই দিম। আমি এখন কাপোৰৰ দোকানত সোমাইছোঁ। আমাৰ মানস ভাই কাপোৰ লৈছে, চিলেক্ট কৰি আছে সেইকাৰণে। আৰু জয়ন্ত ভাই চাপ্পাল লৈছে। আপুনি কি ল'লে? ৰুটি বনোৱা কিবা এটা লৈছে। মই এতিয়ালৈকে একো লোৱা নাই দেই, অলপ পিছত। এইটো ভাল লাগিছে। তো বেছি দাম নাই, এতিয়া কুৰ্তিবিলাক গৈছে নে 100 টকা 100 টকা ওলাই আছে। এটা লৈছোঁ, টেষ্ট কৰি চাওঁ। জয়ন্ত ভাই আমি নামটোহে নাজানো, নামটো বুজিয়ে নাপালোঁ কিনো ক'ব। টেষ্টি, বস্তুটো বহুত টেষ্টি দেই, বহুত টেষ্টি। ক'বলৈ আহিছোঁ দেখিছেনে, এইবোৰ সাগৰীয়া মাছ। আমাৰ কাৰণে কেঁকৰা বনাই আছে। निचला माछ किमान? दादा आप कितना दिन से ये दुकान चला रहे थे? 10 साल हो गया। हमारे केकड़ा पोनी है से तो दादा माछ आता लोना हाँ ये लग कितना का है भैया? ये 12 पीस 100 रुपया बाबा की তো আমাৰ কাৰণে মাছ বনাই আছে এতিয়া, আৰু ইয়াত কি কিনো মাছ পায় মই আপোনালোকক চব দেখাই দিছোঁ। আহক। পমফ্ৰেট মাছ হয়, এইটো কাঁকড়া কাঁকড়া, এইটো কাটেন মাছ, আৰু এইটো আইলা মাছ। আইলা মাছ এইটো ये আছে আইলা पॉम्फ्रेट है, भोला माछ। हाँ चांदा पॉम्फ्रेट। अरे आपने का दामी कौन तो है? सबसे कीमती कौन सा है ये यहाँ पे? सबसे कीमती है पॉम्फ्रेट। अच्छा ये सबसे कीमती है ना? ये प्रॉन है। हाँ ये चिकन पकड़ा है, छोटा चिंगड़ी है। अच्छा ये तो मिसा माछ, हम जो मिसा माछ बोली कहते मिसा माछ, मिसला माछ। हम लोग आसामीज में मिसा माछ, एक्चुअली हम आसाम से है मिसला माछ। और वो क्या है वो जो फ्राई करके रखा है वो? व्यक्ति माछ ना। ओके थैंक यू दादा, थैंक यू। माछ बनाई আছে মানে মিছা মাছ আমি যিটো কওঁ, আৰু এইফালে আমাৰ খাই আছে পুৰা। বহুত ধুনীয়া। যদি আপোনালোকে সাগৰৰ কিনাৰলৈ আহে মানে ইয়াত পুৰীত আহিলে সাগৰৰ কিনাৰলৈ এই মাছটো টেষ্ট কৰিব আপোনালোকে, ঠিক আছে?
আমাৰ জয়ন্ত ভাই পূৰা খাওঁ কৰি আছে দেই, এতিয়া গৈ আছে ভিতৰলৈ গৈ আছে। ये फ्री है, दादा ने फ्री दिया है। फ्री दिया है दादा ने। तो मिसला माছ খোৱা 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 বঢ়িয়া নে? এটা মই টেষ্ট কৰোঁ এটা। ৱাও বিৰাট টেষ্টি খাবলৈ দেই। ফুৰিলে আহিলে আপোনালোকে বেলেগ খাই নাখায়, কিন্তু সাগৰীয় মাছ খাব, মই কৈ দিছোঁ খুব টেষ্টি হয় আৰু দামো বেছি নহয়। ইয়াত দাদা কিমান तो मिश्रा मक्का कैसा है 100 में? अच्छा 100 रुपये में अपनी पोमान पाई जाए देखो भजा गए खा टेस्ट एक आगे घर बेसिक नाखाओ टेस्टिक शिकाई दी गल मैं देखा ये भैया जी हमको बहुत हेल्प कर रहे हैं, बहुत कम में हमको ऑटो की सवारी करा रहा है एक्चुअली भैया समझ। तो थैंक यू भैया। तो अभी चलिए और ये देखिए हम लोग का पलटन है पूरा চাই থাকিব পাৰি। ইমান ভাল ভিডিঅ' কোৱালিটি নাপাব কাৰণ মোৰ কেমেৰাটো ইমান ভাল নহয়, মই ৰাতি আন্ধাৰ হৈ আহিছে, মোবাইলতে গোটেইখিনি ৰেকৰ্ডিং কৰি আছোঁ। তো ব'লক এতিয়া ডাইৰেক্ট মই ভিডিঅ'টো ষ্টাৰ্ট কৰি মই হোটেলত এতিয়া ডিনাৰ কৰিলোঁ। এতিয়া আৰু আমি হোমগৈ। তো বাকী কাইলৈ ৰাতিপুৱা লগ পাম, কাইলৈ কিমান দেখাব কি দেখাব চাম। ঠিক আছে বাই।